অকণমান বাৰীফালে আহিছোঁ, এঠাইলৈ যাম মানে সেইকাৰণে ওলাই ল'লোঁ আৰু ওলাই লৈ অকণমান সময় আছে সেইকাৰণে এনেকৈ ভিডিঅ' এটাকে কৰি লৈছোঁ। কেনেকুৱা পানী নাই যে পুখুৰীটো কেনেকুৱা হৈ গৈছে দেখুৱাওঁ দেই। এয়া পুখুৰীটো একদম পানী, এইকণহে পানী আছে আৰু এইকণ পানীতে গৰৈ, মাগুৰ, কাৱৈ বহুত মাছ আছিলে ইয়াতে, আৰু এতিয়াও মানে হেঁপিয়াই ধৰিলে ইয়াত বহুত মাছ ওলাব। এতিয়া এইকণ ঠাইৰ পানীৰ মাছকে খাই আছোঁ বাৰু, সৰু মাছ। এয়া আৰু আমাৰ যিখিনি জবা আছিলে, বহুত জবা আছিলে, মই চব এনেকৈ কাটি দিলোঁ। এইবোৰ মই নিজে কাটিছোঁ, এইবোৰ কাটি দিছোঁ। সাধুজনী ধুনীয়াকৈ শুই আছে, এইবোৰ কাটি দিছোঁ মানে হেৰি হওক আৰু এনেকৈ ওলাব। এতিয়া বহাগত ধুনীয়াকৈ হেৰি ওলাব আৰু বেগেনভেলিয়া কেইজোপা এনেকৈ থৈছোঁ বাৰু, ফুলি আছে। এইজোপা, ইয়াৰ কালাৰটো বৰ মৰম লাগে, এইজোপা কটাই নাই, কাটিমহে। আকৌ এইজোপা বাই কালাৰ আছিলে, কম ফুলিছে বাৰু। আকৌ এজোপা, এইবোৰ চব কাটি দিলোঁ মই, এইবোৰ চব কটা। আকৌ এইজোপা আছে, আৰু দুজোপামান দেখুৱাওঁ বাগানভেলিয়া। এইফালে আছে এইজোপা কালাৰটো এনেকুৱা, এইজোপা যে ইমানেই ফুলিছে, এইজোপাও বহুত ফুলিছে এনেকৈ। এইকেইজোপাহে মানে কটা নাই, বাগানভেলিয়া এইকেইজোপাও মানে কাটিম আৰু যেতিয়া ফুলি শেষ হ'ব তেতিয়া কাটিম। আৰু ভাবিছোঁ আমাৰ খুব ধুনীয়া লিচু গছ এজোপা আছে, দেখুৱাওঁ। এজোপা খুব ধুনীয়া লিচু গছ আছে, কিন্তু এটা কথা হৈছে এই লিচু গছজোপা যিমানেই তাৰ বয়স বাঢ়িছে সিমানেই ফলটো একদম অকণমান হয়, মানে বেছি তাত বগা মঙহকণ নাথাকেই, গুটিটো ডাঙৰ হয়। কিন্তু প্ৰথম অৱস্থাত ইয়াৰ গুটিটো সৰু আৰু একদম মঙহ বহুত আছিলে, খুব ভাল লগা আছিলে। আৰু এতিয়া কি হয়, আমাৰ এই জেগাডোখৰ ইমানেই লেতেৰা কৰি ৰাখে। এতিয়া বাৰু এইবোৰ গোটেই এনেকুৱা হৈ আছে কাৰণে দেখিবলৈ বেয়া লাগিছে, মানে কাম চলি আছে কাৰণে। কিন্তু এইজোপাই মানে একদম মোক মানে হাইৰাণ কৰি দিয়ে, তলটো ইমানেই, আৰু বৰষুণ দিলে এইখিনি লাগি ধৰে। যিমান চাফা কৰিলেও এইমাত্ৰ সাৰিলে এইমাত্ৰই লেতেৰা কৰে, এনেকুৱা হৈ যায়। ভাবিছোঁ কাটি দিয়াৰ কথা কওঁ, কিন্তু এই গছজোপাৰ লগতো বহুত মানে স্মৃতিও জড়িত হৈ আছে। মানে এই লিচু গছজোপাৰ ওচৰত বহি থকা বুলিও, তলত বহি থকা বুলি, এইজোপাৰ তলতে আমাৰ গোটেই মানে গৰমৰ দিনখিনি এইখিনিতে আমাৰ বহি থকা হয়। ইয়াৰ তলতে এনেকৈ বহি থকা হয়। চবেই কি কৰিছে কি নাই বুলি ক'লে লিচু গছত বহি থকা, বিশেষকৈ মানুহজনে বহি থাকে তেনেকৈ, সেইকাৰণেও বাৰু মানে মন নাযায়। কিন্তু মই মানে সেই কথাখিনি ভাবিলে ভাবোঁ ইমান দিগদাৰ হয় গছজোপা সেইখিনিত থাকিলে। সেইকাৰণে মই আধাক মানে ঘৰটো বনোৱাৰ কাৰণে অলপ কাটিব লগা হ'ল, কিন্তু আৰু মানে কটা ভাবি থাকোঁ। ধন্যবাদ। ভিডিঅ'টো দিছোঁ আজি বহুত দিনৰ মূৰত কৰিছোঁ। ধন্যবাদ সকলোকে।